টকা কিমান হয়তো প্লেন এষ্টিমেট হ'লে গম পাম, কিন্তু প্ৰজেক্টটো মোৰ মানে ইচ্ছা হ'ল যে যিমান পাৰোঁ সোনকালে, আৰু সোনকালে বুলি ক'লে 2 মাহৰ ভিতৰত যদি আমি আধাৰশিলা কৰি দিব পাৰোঁ প্লেন এষ্টিমেট ডিজাইন এপ্ৰুভ কৰি, তেতিয়া মই ভাবোঁ যে এটা ভাল কাম হ'ব বুলি মই ভাবোঁ। আজি ব্যৱসায়ীসকলক চেক বিতৰণ 205 জন। তাৎক্ষণিকভাৱে এই ব্যৱস্থা লোৱাৰ সম্পৰ্কত কি মুখ্যমন্ত্ৰী ডাঙৰীয়াই শপত লৈ উঠিয়ে প্ৰথম ফোন 5 মিনিট মানে সভাগৃহৰ পৰা যেতিয়া এই শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা তেখেত ওলাই যায় 5 মিনিট পিছত মই ফোন পালোঁ যে আপুনি একবাৰ চৌক বজাৰ যাই ঘূৰি আহক। মই হ'ব বুলি কৈ একদিন বাদ দি মই ইয়াত আহিলোঁ, গোটেই বুজ লৈ গ'লোঁ, আমাৰ সাংসদো আহিলে, গোটেই যাই কথাখিনি যেতিয়া জনালোঁ, তেতিয়া ডিজাষ্টাৰ মেনেজমেণ্টত কোনো পলিচি নাছিল যে এনেকুৱা এটা অগ্নিকাণ্ড হ'লে তাৎক্ষণিকভাৱে যদি চেক দিব লাগে, ডিচিৰ হাততো কোনো পইচা নাথাকে আৰু কোনো ডিজাষ্টাৰ মেনেজমেণ্টৰ হাতত তেনেকুৱা কোনো পইচা নাথাকে। তেখেতে ক'লে যে ঠিক আছে, মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পৰা আমি পইচাটো দিম, কিন্তু এছেম্বলি চলি আছে। তেখেতে মোক ৰাতি 12:30 মাতিলে, এছেম্বলি যিদিনা আৰম্ভ হ'ল তাৰ আগদিনা ৰাতি, আৰু মাতি মোক ক'লে যে চেকখিনি আপুনি এছেম্বলি 2 দিন আছে মাজত, ৰবিবাৰ আহিব, ৰবিবাৰ আগবেলা যায় আপুনি ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি দি আহিব, আৰু চেকখিনি লৈ আহিলোঁ। তো ইমান তৎপৰতা যে ক'তো মানুহ কাম ৰখিব নালাগে। আৰু এতিয়া নতুন পলিচি এটা আহি আছে, এই ঘটনাবোৰ যেতিয়া ঘটিব তাত তৎকালীনভাৱে কিবা দিয়াৰ ব্যৱস্থাটো এই পলিচিৰ অন্তৰ্গত থাকে। আৰু দুৰ্ভাগ্যজনক অগ্নিকাণ্ডৰ ঘটনাত নিজৰ ব্যৱসায় অনুষ্ঠান প্ৰতিষ্ঠান হেৰুওৱা তেজপুৰবাসী ৰাইজ হাজৰা বেগম আহ্বান জনাইছোঁ। হাজৰা বেগম আহ্বান জনাইছোঁ। আৰু দুৰ্ভাগ্যজনক অগ্নিকাণ্ডৰ ঘটনাত নিজৰ ব্যৱসায় অনুষ্ঠান প্ৰতিষ্ঠান হেৰুওৱা তেজপুৰবাসী ৰাইজ